নমস্কাৰ দৃষ্টি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু একদম আজি হেলমেট পুৰা পিন্ধি লৈ মেলি ওলাইছোঁ মানে কাইলৈ যিহেতু লক্ষী পূজা সেইকাৰণে ভাবিছোঁ কিবা কিবি বজাৰ কৰি আহোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ থাকি গ'ল তাৰপিছত হেলমেটটো পিন্ধিলোঁ ভাবিছোঁ কিনো আৰু পিন্ধিয়ে থাকোঁ তো ঠিক আছে ব'লক আমি কি বজাৰ কৰোঁ কি লওঁ সকলো আপোনালোকক দেখাই দিম তো ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আৰু মানে দেৰিও হৈছে আৰু মানে কি হয় দোকান চোকানবোৰ বন্ধ কৰি দিব আৰু ওলোৱাও আমাৰ দেৰি ঠিক আছে তেতিয়াহ'লে জল্দি যাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যদি আৰু মই আহিছোঁ বজাৰ কৰিবলৈ মানে লক্ষী পূজাৰ বজাৰ ব'লক ঠিক আছে কি লওঁ সকলো আপোনালোকক দেখাই দিম নিব আহিলোঁ লক্ষী পূজাৰ কাৰণে ধান পেক কৰি দিয়ক তাৰপিছত আৰু কিবা সৰিয়হ নহয় ধনিয়া গুটি দিব লাগে আৰু হালধি দিব লাগে এইবোৰ নিছোঁ আৰু কি কয় 5টা তোমাৰ চাকি দিব পাৰা 5 গছ চাকি ন এতিয়া ল'ব আহিলোঁ লক্ষী পূজাৰ কাৰণে এইবোৰ কিবা কিবি মানে চাকি হওক কিবা কিবি এনেকৈ এইফালে ল'লোঁ পাদুকা এয়া তাৰপিছত আৰু কিবা কিবি এইবোৰ মানে সৰিয়হৰ গুটি আৰু কিবা কিবি এনেকৈ লৈ আছোঁ আৰু দাদাজন অহা নাই তেতিয়ালৈকে ভাবিছোঁ অলপ দেখাই লওঁ এয়া এইফালে আৰু লৈ আছোঁ খুব ধুনীয়া চাকি উলিয়াইছে ধান এইবোৰ কৃষ্ণ ফণি চনিও কিছুমানে দিয়ে মানে যোনে ডাঙৰকৈ পাতে আৰু এয়া মোটো বেয়া নাৰিকল দিছে ন ঘূৰাই দিম ভিডিঅ' কৰি লৈছে কাৰণে হয় নাই মইতো বাই ভিডিঅ' কৰি লৈছোঁ বেয়া হ'লে ঘূৰাই দিম ভাবিছোঁ চাগে ঠাণ্ডা নাহোঁতে একদম চাৰফলা গৰম চোলা পিন্ধি লৈছোঁ কিন্তু নহয় মানে কি হয় ৰাতিপুৱা যে কুঁৱলীত মানে খোজকাঢ়িবলৈ যাওঁ তো সেইকাৰণে মানে অকণমান ঠাণ্ডা সোমাইছে আৰু মাতটো পূৰা ভগা হৈছে আপোনালোকে ধৰিব পাৰিছে সেইকাৰণে আৰু গৰম চোলাটো পিন্ধি লৈছোঁ যাতে ঠাণ্ডা নালাগে আৰু দৃষ্টি মই আচলতে বাইকত গৈছিলোঁ সেইকাৰণে ভাবিলোঁ এইটো কথাও কৈ দিওঁ নহ'লে আকৌ মানে আপোনালোকে ক'বও পাৰে বা ভাবিব পাৰে যে ইমান ঠাণ্ডা লাগিছেনে এইবোৰ কিবা কিবি মানে মই খোজকাঢ়িব গৈছোঁ যে সেইকাৰণে খাবলৈ এইবোৰ কিবা কিবি আনিছোঁ আৰু এয়া আনিছোঁ মেইন প্লাছ এইখিনি আনিছোঁ ড্ৰাই ফ্ৰুটছৰ হয় এইখিনি এইবোৰ নাৰিকল তাৰপিছত ৰক চল্ট তাৰপিছত আৰু এইটো আনিছোঁ পায়সত মায়ে পায়স বনাব কাইলৈ সেইকাৰণে এইবোৰ নাৰিকলৰ গুড়ি নে কি কয় নাৰিকলৰ গুড়িয়ে কয় ন তাৰপিছত এইখিনি দেখালোঁ তাৰপিছত এয়া ডিম খাব লাগিব তাৰপিছত আৰু আনিছোঁ এইবোৰ ধান দেখাইছিলোঁ লওঁতে বাৰু এয়া ধান আনিছোঁ ধানৰ চিৰা আৰু জানো কি আনিছিলোঁ এইবোৰ বিচাৰিয়ে পোৱা নাই এইবোৰ আনিছোঁ মানে মায়ে কৈছিলে বাতি নাইকিয়া হ'ল বুলি সেইকাৰণে বাতি লৈ আহিলোঁ তাৰপিছত এয়া আনিলোঁ সৰিয়হৰ গুটি তাৰপাছত এনেকৈ উলিয়াই দিওঁ এইখিনি তাৰপিছত এগছ চাকি আনিছোঁ মানে মোৰ দেখি ভাল লাগিলে এনেকৈ কালাৰ কৰা হয় তাৰপিছত এইখন এয়া লক্ষী পূজাত লক্ষী পাদুকা এনেকৈ লগাব লাগে বুলি কয় ভাল আৰু সেইকাৰণে এয়া লৈ আহিলোঁ এতিয়া ৰাতিপুৱা বাজিছে 5:10 আৰু আমি ওলাইছোঁ খোজকাঢ়িবলৈ ডাঠ কুঁৱলী ফালি এয়া মই খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু একদম গৈ থাকোঁতেই দেখিলোঁ ৰাস্তাতে এজোপা শেৱালি ফুল খুব ধুনীয়াকৈ সৰি আছে যিহেতু লক্ষী পূজা সেইকাৰণে লাগি গ'লোঁ ছিঙিবলৈ এফালে থুৰীয়া তামোল এনেকৈ 3খন মানে শৰাই যিহেতু আগবঢ়াম সেইকাৰণে তাৰ কাৰণে এইটো ৰেডি কৰি লৈছে এইটো ঘৰত দেখিবলৈ খুব ধুনীয়া লাগিছে 5খন আমপাত আছে আৰু পানী চানী দি এৱা সূতা দি এনেকৈ ৰেডি কৰি লৈছোঁ
আৰু চাকি তাকি জ্বলাই লওঁ। আৰু কালি আপোনালোকক দেখাইছিলোঁ মই চাকি লৈছিলোঁ, এই গছ খুব ধুনীয়া দেখিবলৈ, মোৰ মানে দেখিয়ে ভাল লাগিল, সেইকাৰণে লৈ আহিলোঁ। এতিয়া এনেকৈ মায়ে ৰেডি কৰি লৈছে আৰু বাকীখিনি মই দেখাই। এতিয়া মই এইখিনি গাখীৰখিনি উতলাই আছোঁ পায়সৰ কাৰণে, আৰু লগত তাতে দালচেনি 2ডালমান আৰু ইলাচি এনেকৈ তেজপাত এইবিলাক দি দিছোঁ। বনাই দিবলৈ যায় চাকি। পইচা নাই? হৈ গ'ল এয়া, পায়স এতিয়া খোৱা বিতৰণ কৰিবলৈ আছে আৰু ন। মই বাতি পায়সৰ কাৰণে আৰু হেৰি আনি কৃষ্ণ অঁ ডাঙৰখন লাগেতো আকৌ। অঁ মনো মোনো নাহিবা দেই তুমি, একদম শনি দি দিছে। দি দিওঁ গোটেইখিনিয়ে তোমাৰ। অঁ নহ'লে কি কৰিবি, খাম বুলি ভাবিছিলি নি অকলে অকলে? চিৰাটো বৰ ৰংটো ঠিক নহ'ল। কিটো? এতিয়া বাতি দুটা দিব লাগিব হয়নে মানুহক, মানে চিৰা এটা আৰু পায়স এটা। চামুচখিনি এই প্লেটখনলৈ দে। এতিয়া আমি যাব লৈছোঁ বাৰ্বিহঁতৰ ঘৰলৈ, আৰু মানে বাৰ্বিহঁতৰ ঘৰত পূজা খাবলৈ মাতিছিলে, গৈ লওঁ, তাহাঁতৰ ঘৰত আকৌ লগ পাইছোঁ। বাৰ্বি ঘৰলৈ আহি পূৰা লুচি বেলি আছোঁ, এইফালে পূৰা বাৰ্বি কেনেকুৱা কামিয়াল ছোৱালী। পুৰি বনাইছে একদম ধুনীয়াকৈ। আমাৰ লক্ষী পাচলি পঢ়িবলে নহ'ব। এয়া চুৰি তাৰপিছতে সেইফালে আমাক বিচাৰি বিচাৰি আহি ওলালেহি বাসৱদাকো মাতিছিলে বাৰু। তাৰপিছত এইফালে মা বহি আছে, মই নাই নি আছোঁ জাপৰি। তাৰপিছত মানে খুৰীহঁতৰ ঘৰত প্ৰসাদ চসাদ কি কৈছিলে নাজানো আৰু, খালি কিন্তু আমাক মানে লুচি খাবলৈ মাতিলে। তাৰপিছত এয়া আহি পালোহি আৰু, আলহী আছিলে, কোনোবা খাই আছিলে, সেইখিনি খাই মেলি গৈছে আৰু এতিয়া আমাৰ পাল পৰিছে। বাসৱদাই সুধিছে ভাত তহঁতি ইয়াত খাই যাবি কি খাই, মানে খুৱাইছে সেইটো নাজানে। এতিয়া মোক কলতহে চাগে গম পাইছা নাই, কি কৈছে গম নাপায়। আজি বাসৱদাই মাছ এটা ধৰিলে, কিমান কেজি? 3 কেজি হয় নাই? পিছে একদম ক'লা মলা। মোৰ আগৰ ভিডিঅ'বিলাক যদি চাইছিলে আপোনালোকে বাসৱদাক দেখিছে চাগে কেনেকুৱা ৰঙৰ আছিলে, কিন্তু দেখিছে নাই এই বৰশী বাই বাই কি ৰং ধৰি গৈছে। মাছো ইমান নাপায়, কিন্তু আজি বাৰু 3 কেজি এটা পালে, লক্ষীয়ে লগ দিলে আজি। বাসৱদাইহে ক'ব পাৰিব টেষ্টটো। কওক দিওঁ নেকি? অঁ দিয়া। এইফালে লুচি অলপ আগত মানে বাৰ্বিহঁতৰ ঘৰত লক্ষী পূজা খাবলৈ গৈছিলোঁ, আপোনালোকক কৈছিলোঁৱেই। তাৰপৰা আহি পালোহি, আৰু এতিয়া ভাবিছোঁ একদম পূৰা চকুত টোপনিও আছে, ভাগৰো লাগিছে দিনটো ৰাতিপুৱা খোজকাঢ়িবলৈ যোৱা আৰু দিনটো পূজাৰ মানে ইটো সিটো কামত লাগি থকা আৰু।
ভাবিছোঁ ভিডিঅ'টো সামৰি দিওঁ আৰু আপোনালোকৰো লক্ষী পূজা কেনেকৈ গ'ল জনাব আৰু ময়ো কিদৰে উদযাপন কৰিলোঁ সেই সকলো আপোনালোকলৈ আগবঢ়াইছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই